Hello guys, this is Devojit from my YouTube channel Helper Devojit. পুনৰবাৰ আপোনালোকক হেল্পাৰ ডেভোজিটলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান ৱৰ্ড যিবোৰ ৱৰ্ড আমি সাধাৰণতে ইংলিছ কওঁতে ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ সঠিক অৰ্থ আমি কিছুমানে হয়তো নাজানো। কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে আমি সেই সমূহ ৱৰ্ডৰ সঠিক অৰ্থ আমি জানিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি কিবা বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনাক কমেণ্টৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। তাৰ লগতে যদি নতুনকৈ চেনেলটো ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বটনটো অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে সম্পূৰ্ণ আগতে পাই যাব। তেন্তে বলক আমি পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথম শব্দটো লৈছোঁ। প্ৰথম শব্দটো হৈছে THEY। THEY প্ৰনাউন্সিয়েশ্যন হৈছে ডে। ইয়াৰ অৰ্থ হৈছে ডে মানে সিহঁত। উদাহৰণৰ সহায়ত বুজিছোঁ, দে আৰ প্লেয়িং ফুটবল। ইয়াৰ মানে হৈছে সিহঁতে ফুটবল খেলি আছে। নেক্সট ৱৰ্ড YOU। YOU প্ৰনাউন্সিয়েশ্যন হৈছে ইউ। ইউ মানে তুমি। এতিয়া উদাহৰণ লৈছোঁ, ইউ আৰ ছ' বিউটিফুল মানে তুমি বৰ ধুনীয়া। নেক্সট SHC আমি চি বুলি কওঁ। চি মানে হৈছে তাই। চি ইজ এ গাৰ্ল, তাই এজনী ছোৱালী। নেক্সট HC আমি হি বুলি কওঁ। হি মানে হৈছে তেওঁ। উদাহৰণ, হি গ'জ টু স্কুল, তেওঁ স্কুললৈ যায়। নেক্সট অনলি আই থাকিলে আমি য'তে দেখোঁ কেপিটেল লেটাৰত থাকিব। ইংৰাজী এলফাবেটখিনিও কেপিটেল লেটাৰত যদি আইকে ছিংগুলকৈ থাকে তেতিয়া আমি তাক মই বুলি বুজিম। ইটছ নট এ ছিংগুল লেটাৰ। আই এটা মই অৰ্থ প্ৰকাশ কৰে। সকলোৱে জানে এইটো, হ'লেও মই আপোনালোকক দি দিছোঁ যিহেতু কনফিউজ নহয়। এতিয়া আই উদাহৰণ এটা লৈছোঁ, আই লাভ ইউ। আই লাভ ইউ মানে সকলোৱে জানেই, মই তোমাক ভাল পাওঁ। নেক্সট ৱৰ্ড এমি থাকিলে আমি মি বুলি কওঁ। মি মানে হৈছে মোক। গিভ মি এ পেন মানে মোক এটা কলম দিয়া। নেক্সট ৱৰ্ড য়েষ্টাৰডে। YESTERDAY। ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো হৈছে য়েষ্টাৰডে। য়েষ্টাৰডে মানে যোৱাকালি। এক্সাম্পল, হি কেম য়েষ্টাৰডে। হি মানে তেওঁ, কেম মানে আহিছিল, য়েষ্টাৰডে মানে যোৱাকালি, মানে তেওঁ যোৱাকালি আহিছিল। নেক্সট টুমৰো। TOMORROW। ইয়াক প্ৰনাউন্সিয়েশ্যনটো হৈছে টুমৰো। টুমৰো মানে অহাকালি। এক্সাম্পল, ইউ উইল কাম টুমৰো। তুমি অহাকালিলৈ আহিবা। নেক্সট ৱৰ্ড THIS থাকিলে আমি ইয়াক প্ৰনাউন্সিয়েশ্যনটোত দিছ বুলি কওঁ। দিছ মানে হৈছে এইটো। যেনেকৈ দিছ ইজ ইয়ৰ বুক, এইখন তোমাৰ কিতাপ বা এইটো তোমাৰ কিতাপ। নেক্সট ৱৰ্ড THAT মানে হৈছে ডেট। ইয়াৰ অৰ্থ সেইটো। ডেট ইজ এ বয়, সেইটো এটা ল'ৰা। নেক্সট THESE। THESE প্ৰনাউন্সিয়েশ্যনটো হৈছে ডিছ। ডিছ মানে প্লুৰেল অৰ্থত ইয়াক ব্যৱহাৰ কৰা হয়। ডিছ মানে এইবোৰ। ডিছৰ প্লুৰেল হটো হৈছে ডিছ। ডিজ আৰ ৱৰ্ডছ, এইবিলাক শব্দ। নেক্সট ৱৰ্ড ড'জ। THOUSE। এইকেইটা লেটাৰ থাকিলে মানে আমি ইয়াক ড'জ বুলি কওঁ। ড'জ মানে হৈছে সেইবোৰ। ড'জ আৰ পেন্স, সেইবিলাক কলম। নেক্সট ৱৰ্ড জাষ্ট। JUST মানে হৈছে জাষ্ট। জাষ্ট মানে এইমাত্ৰ,
হি জাষ্ট কাম, হি এইমাত্ৰ আহিল। নেক্সট ৱৰ্ড WHO। WHO মানে হৈছে হু, হু মানে কোন। ইয়াক প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয়। এনেকুৱা আমি বহুত শব্দ এতিয়া এই ভিডিঅ'টোত পাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, বহুত হেল্পফুল হয়। WHO মানে হৈছে কোন, হু আৰ ইউ, তুমি কোন হয়। নেক্সট লৈছোঁ WHEN, হুৱেন, হুৱেন মানে কেতিয়া, হুৱেন ডিড ইউ কাম, তুমি কেতিয়া আহিছিলা। নেক্সট ৱৰ্ড WHY, হোৱাই, হোৱাই মানে আমি প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰোঁ, হোৱাই মানে কিয়। হোৱাই আৰ ইউ লেট, তোমাৰ কিয় পলম হ'ল। নেক্সট WHICH, হুইচ, হুইচ মানে হ'ল কোনটো, হুইচ ইজ দ্য ৱৰ্ড, কোনটো শব্দ। নেক্সট লৈছোঁ WOW, HOW থাকিলে আমি হাউ বুলি কওঁ। হাউ মানে হৈছে কেনেকৈ, বা কেতিয়াবা ইয়াৰ চেণ্টেঞ্চ অনুযায়ী ইয়াক কিমান বুলি কোৱা হয়। দুইটা অৰ্থত আমি ব্যৱহাৰ কৰোঁ, কেনেকৈ বা আৰু কিমান। ইয়াত মই কেনেকৈ এটা উদাহৰণ দেখাই দিছোঁ, হাউ ডু ইট, এইটো কেনেকৈ কৰে। নেক্সট ৱৰ্ড WHAT, WHAT থাকিলে আমি হোৱাট বুলি কওঁ। হোৱাট মানে হৈছে কি, হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নামটো কি। নেক্সট ৱৰ্ড NOW থাকিলে আমি নাও বুলি কওঁ, ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো নাও, নাও মানে এতিয়া। উই গো টু মাৰ্কেট নাও, আমি এতিয়া বজাৰলৈ যাওঁ। নেক্সট দেন, THEN, ইয়াক আমি দেন বুলি কওঁ। দেন মানে হৈছে তেতিয়া। উই ৱেণ্ট টু মাৰ্কেট দেন, আমি তেতিয়া বজাৰলৈ গৈছিলোঁ। নেক্সট ৱৰ্ড TODAY, টুডে মানে আজি। টুডে ইজ ছানডে, আজি দেওবাৰ। ঠিক তেনেকৈ টুডে ইজ ছেটাৰডে, আজি শনিবাৰ। নেক্সট ৱৰ্ড চ' মানে গতিকে, বা কেতিয়াবা বহুতো অৰ্থ প্ৰকাশ কৰে। উদাহৰণ এটা লৈছোঁ, উই মাষ্ট গো দেয়াৰ, চ' উই মাষ্ট গো দেয়াৰ, গতিকে আমি তালৈ যাবই লাগিব। নেক্সট THERE থাকিলে আমি ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো ক'ম দেয়াৰ মানে তাত। ৰাম ইজ দেয়াৰ, ৰাম তাত আছে। নেক্সট HERE, ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো হৈছে হিয়েৰ মানে হৈছে ইয়াত, কাম হিয়েৰ, ইয়ালৈ আহা। নেক্সট ৱৰ্ড THEM, আমি ডেম বুলি পঢ়োঁ। ডেম মানে হৈছে সিহঁতৰ। ফুটবল ইজ প্লেইড বাই ডেম, সিহঁতে ফুটবল খেলিলে। নেক্সট ৱৰ্ড HIM, হিম বুলি কওঁ। হিম মানে হয় তেওঁক। কল হিম ৰাজুক তেওঁক ৰাজু বুলি মাতা। নেক্সট ৱৰ্ড HER, হাৰ মানে তাইক। কল হাৰ গীতাই, তাইক গীতা বুলি মাতা। নেক্সট ৱৰ্ড IET থাকিলে আমি ইট বুলি কওঁ। ইট মানে এইটো, ডিছ মানেও এইটো, ইট মানেও এইটো। আমি চেণ্টেঞ্চ অনুসৰি ইয়াক ব্যৱহাৰ কৰিম। ইট ইজ এ পেন, এইটো এটা কলম। নেক্সট ৱৰ্ড BIG, বিগ মানে আমি হয়তো সকলোৱে জানোৱেই, বিগ মানে ডাঙৰ। গিভ মি এ বিগ চাৰ্ট, মোক ডাঙৰ চাৰ্ট এটা দিয়া। নেক্সট বিগৰ অপজিট হৈছে স্মল, SMALL, স্মল মানে সৰু। মাউচ ইজ এ স্মল এনিমেল, নিগনি এটা সৰু প্ৰাণী। নেক্সট ৱৰ্ড চিম্পল, SIMPLE, ইয়াক চিম্পল বুলি কওঁ। চিম্পল মানে সাধাৰণ। ইটছ এ চিম্পল কুৱেশ্যন, এইটো এটা সাধাৰণ প্ৰশ্ন। নেক্সট
TOUGH ইয়াৰ আমি প্ৰনাউন্সিয়েশ্যনটো কম টাফ টাফ মানে হৈছে টান দিছ কুৱেশ্যন ইজ so টাফ এই প্ৰশ্নটো বহুত টান আছিল নেক্সট ৱৰ্ড CAN নক আমি কেন বুলি প্ৰনাউন্সিয়েশ্যন কৰোঁ কেন মানে হৈছে পৰা I can do it মই কামটো কৰিব পাৰোঁ নেক্সট ৱৰ্ড do মানে হৈছে কৰা do it very easily এইটো অতি সহজে কৰা নেক্সট go মানে হৈছে যোৱা you go to hospital তুমি হস্পিটেললৈ যোৱা নেক্সট COME প্ৰনাউন্সিয়েশ্যনটো হৈছে কাম মানে অহা come to my house মানে আমাৰ ঘৰলৈ আহা বন্ধুসকল এইকেইটাই শব্দ ললো আজি আমি ভিডিঅ'টোত যদি আপোনালোকে বুজি নাই পোৱা মোক কমেন্ট কৰি জনাব মই ভালদৰে বুজাবলৈ চেষ্টা কৰিম যদি আপোনালোকে মোৰ চেনেলটো নতুন গৈছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগৰ বন্ধুবোৰৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয়নো সৰু ৱৰ্ডৰে আমি ডাঙৰ ইংলিছ সেন্টেন্স ক'বলৈ শিকিম গতিকে আৰু বন্ধুসকল এই এনেকুৱা সৰু সেন্টেন্সৰ মোৰ আৰু এটা ভিডিঅ' আপলোড কৰি থোৱা আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব গতিকে ভিডিঅ'টো ইমানেই আছিল পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ মানসেৰে আজিলৈ বাই বাই